হেল্ল' আজি সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি মই কওঁ নৱম শ্ৰেণীৰ অনুশীলনী 2.3 7 নম্বৰ অংকটো আমি আজি সমাধান কৰিম। বাকীখিনি মই আগৰ ভিডিঅ'টোত এটা কৰি দিছোঁ, ঠিক সেইমতেই বাকীখিনি কৰিব পাৰিব। আজি আমি 7 নম্বৰ ভিডিঅ'টো সমাধান কৰিম। প্ৰথমতে প্ৰশ্নটো লৈ লৈছোঁ। প্ৰথমত প্ৰশ্নটো আছে ax cube plus 3x square plus 5x minus 4 আৰু x cube minus 4x minus a বহুপদ দুটাক x minus 2ৰে ভাগ কৰাত সমান ভাগশেষ পোৱা গ'ল, তেন্তে এৰ মান উলিয়াব নিৰ্ণয় কৰিব দিছে। প্ৰশ্নটো আমি ভালকৈ অলপ যদি চাওঁ তেতিয়াহ'লে দেখা পাম যে ইয়াত যি দুটা বহুপদ ৰাশি দিয়া আছে ax cube plus 3x square plus 5x minus 4 আৰু x cube minus 4x minus a এই বহুপদ দুটাক x minus 2ৰে ভাগ কৰাত বুলি কৈছে। অৰ্থাৎ এই দুটাক আমি প্ৰথমতে x minus 2ৰে হৰণ কৰি ল'ব লাগিব। আহক আমি সমাধানটো কৰি লওঁ। x minus 2ৰে প্ৰথমতে মই প্ৰথম বহুপদ ৰাশিটো হৰণ কৰি লৈছোঁ। ইয়াত পাতি লওঁ। এতিয়া আমি চাওঁ ইয়াত x minus 2ৰে আমি হৰণ কৰি লৈছোঁ। চ' x minus 2ৰে আমি চাব লাগিব ইয়াত প্ৰথম যিটো দিয়া আছে ৰাশি, সেইটো যিটো পদ দিয়া আছে ax cube, সেইটোক আমি x minus 2ৰ প্ৰথমত xৰে পূৰণ কৰিম। চ' x লগত কি পূৰণ কৰিলে আমি ax cube পাম। চ' আমি যদি ইয়াত ax স্কুৱেৰ পাতোঁ তেতিয়াহ'লে a লগত xটো পূৰণ হ'লে হৈ যাব প্ৰথমতে সি ax, আৰু যিহেতু ইয়াত দুটা ঘাত আছে আৰু ইয়াত 1 2 1 হৈ যাব 3। মানে এই প্ৰথমটো মই সিদিনা প্ৰথম ভিডিঅ'ত কৈছিলোঁ যে মিলাব লাগিব। চ' এনেকৈ মিলাই ল'লোঁ। এতিয়া আমি 2ৰ লগত এইটো পূৰণ কৰিলে পাম 2 আৰু ax স্কুৱেৰ পূৰণ কৰিলে পাম 2ax স্কুৱেৰ। যদি মাইনাছ আছে সেইকাৰণে মাইনাছে প্লাছ হৈ যাব -2ax স্কুৱেৰ। এতিয়া আমি কথা এটা ইয়াত চিন্তা কৰিব লাগিব যে আমি ax স্কুৱেৰ যিটো পদ পাইছোঁ সেই পদটো ইয়াত বহুৱাবলৈ হ'লে ইয়াত চাব লাগিব ax স্কুৱেৰ যুক্ত কিবা পদ আছেনে নাই। যদি নাই তাক আমি বেলেগকৈ পাতিব লাগিব। ইয়াত আমি পাতি লৈছোঁ -2ax স্কুৱেৰ। এতিয়া বিয়োগ কৰিম। বিয়োগ কৰিলে এইটো প্লাছে মাইনাছে কটাকটি যাবগৈ আৰু এইটো প্লাছৰ হৈ যাব। চ' ই অট'মেটিকেলি তললৈ প্লাছৰ হৈ ধনাত্মক হৈ নামি আহিব। আৰু বাকী ওপৰখিনি সিদিনা লাষ্ট ভিডিঅ'টো কৈছিলোঁ একো চিনৰ পৰিৱৰ্তন নহয়। চ' এইখিনি তললৈ নামি আহিব। এতিয়া আমি চাব লাগিব যে ইয়াত যিটো পদ আছে 2ax স্কুৱেৰ, সেইটো আমি প্ৰথমতে মিলাই আহিব লাগিব 2ax স্কুৱেৰটো। চ' 2x স্কুৱেৰ পাবলৈ হ'লে axটোৰ লগত আমি আকৌ বেলেগ এটা পদ যোগ দিব লাগিব ইয়াত। যিহেতু মই ইয়াত 2ax যদি পূৰণ কৰোঁ তেতিয়াহ'লে 2ax আৰু xৰ লগত পূৰণ হ'লে 2ax স্কুৱেৰ পাম। তেনেকৈ -2ৰ লগত যেতিয়া 2ax পূৰণ কৰিম তেতিয়া আমি পাম 2 2 যা 4 আৰু 4 - 4ax পাম। চ' সেই পদটো ইয়াত তেনে কোনো নাই, তেতিয়াহ'লে আমি ইয়াত এক্সট্ৰাকৈ বেলেগত পাতি ল'ব লাগিব। আকৌ ইয়াত যেতিয়া মাইনাছ কৰিম চিনৰ পৰিৱৰ্তন হ'ব। এইটো মাইনাছে মাইনাছে হৈ যাব প্লাছ, তললৈ সি ধনাত্মক হৈ নামিব +4x, আৰু এইটো মাইনাছৰ হৈ যাব। চ' ই কেঞ্চেল হৈ যাব। চ' ই তললৈ বাকীখিনি ওপৰৰ পদসমূহ তললৈ আগৰ দৰে নামি আহিব 5x, আৰু এইটো হৈ যাব 3x স্কুৱেৰ। তো এনেকৈ আমি কৰিব লাগিব ইয়াত। এতিয়া আমি চাম যে আমাৰ পদটো 4ax হৈ আছে। 4ax পাবলৈ হ'লে আমি কি কৰিম, ইয়াত 4a যদি পূৰণ কৰোঁ তেতিয়া 4a আৰু x পূৰণ হৈ গ'লে 4ax পাম, আৰু -2 আৰু 4a পূৰণ কৰিলে পাম -8a। কিন্তু ইয়াত 8a যুক্ত মানে এই চলকযুক্ত তেনেকুৱা কোনো ধ্ৰুৱক ইয়াত পদ নাই, এনে পদ নাই। চ' আমি ইয়াক তাক এক্সট্ৰাকৈ বেলেগত পাতিব লাগিব। চ' ইয়াতে পাতিম -8। এতিয়া আমি এইটো বিয়োগ কৰিম। বিয়োগ কৰিম এইটো মাইনাছৰ আকৌ যেতিয়া বিয়োগ কৰিব লাগিব মাইনাছে মাইনাছে হৈ যাব +8। এইটো মাইনাছৰ হৈ কটাকটি যাব, বাকীখিনি তললৈ নামি আহিব। এতিয়া আমি চাম 8a যিহেতু আছে, কিন্তু ইয়াত যদি আমি xৰ লগত কিবা সংখ্যা যোগ কৰোঁ তেতিয়াহ'লে সংখ্যা যদি পূৰণ কৰোঁ তেতিয়াহ'লে আমি তেনে কোনো
ax যুক্ত আমাৰ সংখ্যা নাই সেইকাৰণে সো আমি তাৰ কাৰণে মিলাব নালাগে প্ৰথমতে আমি 3x স্কয়াৰটো মিলাবলৈ হলে প্লাস 3x পাতিম এটা 3x আৰু x পূৰণ হলে হৈ যাব 3x স্কয়াৰ ঠিক তেনেকৈ এটা -2 আৰু 3x পূৰণ কৰিলে আহিব -6x আমি আকৌ বিয়োগ কৰিম বিয়োগ কৰিলে এইটো মাইনাস হৈ যাব ক্যান্সেলেশন হৈ যাব মাইনাস মাইনাস প্লাস তো 6 + 5 আহি গ'ল আমাৰ 11x আহিব -4 আৰু এইটো 8 এইটো নামি এতিয়া আমাৰ যেহেতু ইয়াত x চলকযুক্ত পদ আছে সো ইয়াতো x ৰ লগত পূৰণ কৰিব পৰা x আছে আমি ইয়াত কি কৰিব পাৰিম নতুন আকৌ 11 পূৰণ কৰি দিম সো 11 ৰ লগত x পূৰণ কৰিলে আহিব 11x 11 2 আহিব -22 সো 8 এইটো নামি আহিল এটো আমি যেহেতু মাইনাস কৰিছিলো এটো প্লাসৰ হৈ গল এটো মাইনাস এ প্লাস এ ক্যান্সেল হল মাইনাস মাইনাস প্লাস হৈ যোৱাৰ কাৰণে 22 পৰা 4 গলে আহিব 18 প্লাস 8 এ থাকি গল ইয়াত আমি বেলেগ ধ্ৰুবক বেলেগ পদ আৰু পূৰণ কৰিবলৈ নহব কাৰণ যেহেতু ইয়াত x চলকযুক্ত একো পদ তলত বাকি ভাগ হে থকা নাই এতিয়া প্ৰশ্নটো যদি আমি চাও x - 2 ৰে আকৌ x³ - 4x - 1 হৰণ কৰিব লাগিব তো আমি আকৌ ইয়াত হৰণ কৰি লৈছো x - 2 ৰে x³ - 4x minus এতিয়া আমি চাও ইয়াত x আছে সো ইয়াত x স্কয়াৰ দিলে x আৰু x স্কয়াৰ পূৰণ হয় x³ -2 লগত x স্কয়াৰ পূৰণ হলে হৈ যাব -2x স্কয়াৰ যেহেতু ইয়াত x স্কয়াৰৰ একো পদ নাই সো আমি অলপ বেলেগকে পাতিব লাগিব এতিয়া বিয়োগ কৰিম এতিয়া মাইনাস এ হৈ যাব প্লাস সেই প্লাসৰ হৈ তললৈ আহি যাব x স্কয়াৰ বাকি পদখিনি তললৈ আগৰ নিয়মতে নামি এতিয়া আমি দেখিলো 2x স্কয়াৰটো ডাঙৰ পদ ছোটা উলিয়াবলৈ আমি কি কৰিম ইয়াত প্লাসৰ আছে ধনাত্মকৰ 2x যদি পূৰণ কৰো তেতিয়া আমি পাই যাম 2x স্কয়াৰ আৰু -2 আৰু 2x পূৰণ কৰিলে পাই যাম -4x এতিয়া যদি আমি বিয়োগ কৰিবলৈ যাওঁ তেতিয়া কি দেখিম মাইনাস এ হৈ যাব প্লাস তেতিয়া এটো প্লাসৰ আৰু মাইনাসৰ ক্যান্সেল হ'ব মাইনাস এ প্লাস হৈ যাব মাইনাস আৰু প্লাস এ ক্যান্সেল হৈ যাব ওপৰত হৈ যাব -a এতিয়া প্ৰশ্নটোত কি কৈছিলে যে আমি যেতিয়া x - 2 ৰে সেই দুইটা বহুপদ ৰাশি হৰণ কৰিম ax² 3x² ax³ 3x² + 5x - 4 আৰু x³ - 4x - 1 বহুপদ দুটা যেতিয়া x - 2 ৰে ভাগ কৰিম ভাগ কৰোতে কি পাম বুলি কৈছে সমান ভাগ হে পোৱা যাব বুলি কৈছে সো এতিয়া আমি প্ৰশ্নমতে according to question আমি কি পাম যে এই দুটা যি ভাগ হে আছে সেই দুটা ভাগ হে কি হ'ব সেম হ'ব বুলি কৈছে প্ৰশ্নত সো আমি ইয়াত পাতি দিলো 18 + 8 = -a সো আমি ইয়াত পক্ষান্তৰ কৰিম 8 এইটো হিফালে লৈ গলে থাকিব 18 = -a আৰু -8 পাম 18 = -9a সো আমি এইটো হিফালে ৰাখি 9 টো যদি হিফালে লৈ যাও তে 18 ৰ লগত কি যাব -18/9 that means -2 আমি এৰ ভ্যালু ইয়াৰ পৰা পাই গলো আজিলৈ ইমানে যদি ভিডিওটো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব থ্যাংক ইউ